বয় না গার্ড গাৰ্ল গার্ড সেইকাৰণে নাঙনটো তোক দেখি পলাই দিলে ল'ৰা হ'লে চেঙন মোক দেখি পলোৱা নাই মোক কিমান ধুনীয়া মৰম কৰিছিল মই চাই কি হ'ল ন শুনাইছে আলহী আহিছে আলহী আহিছে আলহী আহিছে চেক এটা দি দে চেক এটা দি গুড গুড এফালে পুৰা মাংস বনাই আছে আমাৰ কাৰণে কি মাংস বনাইছে এইটো কোৱা চিকেন ব্ৰইলাৰ চিকেন গাইজ পুৰা ধুনীয়া বস্তু এটা দেখিছো ইহঁতৰ ঘৰত এখন বাজাজ 4S চেম্পিয়ন Hello everyone, good morning and welcome back to my YouTube channel. আজি মই ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ এতিয়া বৰ্তমান 9:30 বাজিছে আৰু মই গা পা ধুই অলৰেডি পুৰা কমপ্লিট এতিয়া মই ভাতটো খাবলৈ আছে সোনকালে মই ভাতটো খাই লওঁ কাৰণ মই এফালে গৈ আছোঁ এতিয়া ক'ত গৈ আছোঁ মই আপোনালোকক অলপ পিছত কৈ আছোঁ ব্লগটো ইণ্টাৰেষ্টিং হ'ব গৈ আছে আজি পুৰা আজি মই নিজৰ গাড়ীখন নিনো গতিকে লগৰটো আহি আছে মোক পিক আপ কৰিবলৈ সি ওলাই আহিলে অলৰেডি মই সেইটো কাৰণে জল্দি ভাতটো খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ গাইজ মই পুৰা ওলাই মেলি ৰেডি হৈ গ'লোঁ কিন্তু লগৰটো এতিয়াও আহি পোৱাহি নাই লগৰবিলাক সদায় দেৰি কৰে যিটো টাইম দিয়ে কেতিয়াও আহি নাপায়হি এতিয়া তাৰ কাৰণে ৱেইট কৰোঁ কেনিবা ওলাই যোৱাৰ আগত ল'ৰাইটো বিশেষ একো বস্তু নলগায় কিন্তু এটা বস্তু নলগাকৈ একদম বাহিৰলৈ ওলাই নাযাব সেইটো হৈছে ছানস্ক্ৰীনটো একদম ইম্পৰ্টেণ্ট বস্তু হয় বাহিৰলৈ ওলাই গ'লে মানে মই সদায় ইউজ কৰোঁ এইটো কোনো ধৰণৰ স্পনচৰ নহয় মই এইটো লটাছটো ব্যৱহাৰ কৰি আছোঁ আপোনালোকেও যদি বাহিৰলৈ ওলাই যায় এটলিষ্ট ছানস্ক্ৰীনটো ইউজ কৰি যাব আৰু এটা ইম্পৰ্টেণ্ট কথা এতিয়াতো ঠাণ্ডা দিন চলি আছে ল'ৰাইটো বিশেষকৈ 2-3 দিন গা নুধুৱে কিন্তু গা নোধোৱাকৈ থাকিব কিন্তু কেতিয়াও পাৰফিউম নমৰাকৈ বাহিৰলৈ নাযাব ওচৰত থকা মানুহৰ বহুত বেছি অশান্তি হয় গতিকে সদায় ধুনীয়া ধুনীয়া পাৰফিউম মাৰি যাব মই সদায় এইটো পাৰফিউম এতিয়া ইউজ কৰি আছোঁ এক্সটিকা বুলি ধুনীয়া গোন্ধাই আপোনালোকে ইউজ কৰি চাব পাৰিম বাছ এতিয়া মই পুৰা টান ওলাই যাবলৈ কিন্তু লগৰটো এতিয়াও আহি পোৱাহি নাই সি আহি লওক তাৰপিছত আপোনালোকক লগ পাই গাইজ মই বৰ্তমান ঘৰৰ পৰা ওলাই আহিলোঁ লগৰটোৰ গাড়ীত যাম বুলি আশা কৰি থাকোঁতে একদম তিতাকেহা লাগি গ'ল লাষ্ট মমেণ্টত সি একচুৱেলি প্লেনটো চেঞ্জ কৰি দিলে আৰু সি আমাক ঠগি দিলে সি নাহিলে একচুৱেলি আৰু সি নাযায়ো এতিয়া সেইটো কাৰণে মই নিজৰ গাড়ীখনকে লৈ আহিছোঁ আৰু মোৰ অলৰেডি বহুত দেৰি হৈ গ'ল এতিয়া 12টা বাজিলে কাৰণ আজি ভাইটি আহি আছে যোৰহাটৰ পৰা সি কাজিৰঙা ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ কৰি আছে তাৰ এতিয়া পৰীক্ষা শেষ হ'ল সি আজি ঘৰ আহিব আৰু তাক মই বাছৰ পৰা পিক আপ কৰিব লাগিব সোণাৰীৰ পৰা আৰু যদি মই তাক টাইম মতে পিক আপ কৰিব নোৱাৰোঁ সি মোৰ জান খাই দিব গতিকে মোৰ অলৰেডি বহুত দেৰি হৈ গ'ল সেইটো কাৰণে মই নিজৰ গাড়ীখনে লৈ আহিছোঁ টাউনত মই লগৰ আৰু তাক তুলি ল'ম আমি দুটাই আজি যামগৈ আৰু গাইজ মই লগৰটোক তুলি ল'লোঁ টাউনত নিৰুজ মোৰ লগৰ আপোনালোকে আগৰ ব্লগ এটা দেখিছে চাগে আমি পাছিঘাট গৈছিলোঁ একেলগতে যদি আপোনালোকে সেই ব্লগটো চোৱা নাই তেন্তে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে সেইটো চেক কৰিব পাৰে আৰু ৰক্তিম তই ঠগি দিলি নহয় ভিডিঅ'টো চাই আছোঁ চাগে কিবা এটা কোৱা নিৰুজ ৰক্তিমৰ কাৰণে আজি আমাৰ বাঁহ দি দিলে লগতে সি আহিম বুলি কৈ এতিয়া 12:30 হ'লগৈ চাগে আমি 10টা বজাৰ পৰা ওলাই ৰেডি একদম লাষ্ট মমেণ্টত আহিছে সি আৰু সি এতিয়াও আহি পোৱাহিয়ে নাই সি কিবা এটা কৈ আছে বাৰু এতিয়া কিবা কাম আছে সেইকাৰণে আমি দুটাই ওলাই দিলোঁ আৰু এতিয়া আৰু একচুৱেলি আমি ক'ত গৈছোঁ এতিয়ালৈকে কোৱাই হোৱা নাই কৈ দিছোঁ নিউজ ক'ত গৈ আছোঁ আমি আজি আমি এতিয়া আমাৰ লগৰ এজনী ঘৰলৈ গৈ আছোঁ তাই এংগেজমেণ্টৰ খবৰ ল'বলৈ এংগেজমেণ্ট অলৰেডি হৈ গ'ল আমাৰ অলপ দেৰি হৈ গ'ল আৰু যাবলৈ সেইকাৰণে অলপ দেৰিকৈ হ'লেও বোলো খবৰটো লৈ আহোঁগৈ গৈ ভাবিলোঁ আমি গোটেই তিনিটা লগতে যাম আমি তিনিটা একচুৱেলি একেলগতে পঢ়া স্কুলৰ পৰা নিৰুজ মই আৰু যোন নাই অহা আজি আমাৰ লগত যোনে ঠগি দিলে আমি কেইটা স্কুলৰ পৰা একদম হায়াৰ ছেকেণ্ডেৰী একেলগতে পঢ়া আৰু আমি যাৰ ঘৰলৈ গৈ আছোঁ তাইক লগ পাইছিলোঁ আমি এলিট একাডেমীত ফাৰ্ষ্ট আমি হায়াৰ ছেকেণ্ডেৰী একেলগতে পঢ়া তাইৰ এংগেজমেণ্ট হৈ গ'ল এতিয়া আমি যাব নোৱাৰিলোঁ সেইদিনাখন সেইটো কাৰণে এতিয়া আমি গোটেই তিনিটা হৈছিলোঁ খবৰ এটা লৈ আহোঁগৈ কিন্তু প্লেনটো অলপ প্ৰপাৰ হৈ গ'ল আৰু এতিয়ালৈকে আহি পোৱাহিয়ে নাই দেৰিকৈ হ'লেও আহিম বুলি কৈছে জানো কি হয় এতিয়া সেইকাৰণে আমি দুটাই বোলো যাওঁ গৈ দিওঁ নহ'লে যামকৈ থাকি যোৱা হয় ন এতিয়া ইয়াৰ পৰা আমাৰ আৰু আধা ঘণ্টামান লাগিব তাহাঁতৰ ঘৰলৈ তাৰপিছত সিহঁতৰ ঘৰত গৈ একেবাৰে লগ পাই আছোঁ
আমি আহি পাই গ'লোহি লগৰজনীৰ ঘৰ আৰু এইফালে আমাক চাহ দিছে ধুনীয়াকৈ এতিয়া প্ৰথমতে চাহ খাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ নামটো কি হয় নাঙল নাঙন নাঙন বই নে গাৰ্ল সেইকাৰণে নাঙল তোক দেখি পলাই দিলে ল'ৰা হ'লে চেঙল মোক দেখি পলোৱা নাই মোক কিমান ধুনীয়া মৰম কৰি আছিল মই চাই কি হ'ল ন কোন আহিছে আলহী আহিছে আলহী আহিছে আলহী আহিছে চেক এটা দি দে চেক এটা দি গুড গাৰ্ল গুড গাৰ্ল আৰু এটা দি দে আৰু এটা চেক দি দে আৰু এটা দি দে আৰু এটা চেক দি দে আৰু এটা দি দে ভাল চালি নাঙন গাইজ পুৰা ধুনীয়া বস্তু এটা দেখিছোঁ ইহঁতৰ ঘৰত এখন বাজাজ 4S চেম্পিয়ন এটা টাইমত এখন পুৰা হিৰ' বাইক আছিলে আগতে মানে আৰু এতিয়া এখন লুকাই গ'ল আৰু এইবিলাক মডেল কিন্তু এটা টাইমত পুৰা বাজাজে পুৰা মাৰ্কেট দখল কৰি আছিলে আমাৰ আছাম বুলি নহয় গোটেই ইণ্ডিয়াতে পুৰা এতিয়া টিকটক কণ্ডিশ্যনত আছে ধুনীয়াকৈ ইয়াতে সজাই থৈছে এইফালে গাইজ এতিয়া আমি একদম ডাইৰেক্ট পাকঘৰ পালোহি য়েলনহঁতৰ আৰু এইফালে য়েলনে পুৰা খানা বনাই আছে আমাৰ কাৰণে এইফালে পুৰা মাংস বনাই আছে আমাৰ কাৰণে কি মাংস বনাইছে এইটো কোৱা চিকেন ব্ৰইলাৰ চিকেন পুৰা টেম্পটিং লাগিছে দেখিবলৈ টেষ্টি হ'ব পুৰা আৰু এইফালে আমাৰ কি নামটো কি আছিলে নাঙন হাই চেক 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 গুড গাৰ্ল গাইজ ইহঁতৰ ঘৰৰ আগফালে গছজোপাত কেইটামান ধনেশ পক্ষী পৰি আছে সেইকেইটা গছৰ আঁৰত লুকাই আছে আজিকালি এইবোৰ চৰাই প্ৰায় দেখিবলৈ নাইকিয়া হৈছে সেইকেইটা দেখিছেনে গছৰ আঁৰত লুকাই আছে 5টামান পৰি আছে সেইকেইটা উৰি গুচি গ'লগৈ তাই কেমেৰাতে ক আৰু কি কৰিলি আজি আমাৰ লগত তো গাইজ দেখিছে কোন আহিছে আজি আমাৰ গোটেই প্লেনটো বৰবাদ কৰা মানুহজন হৈছে এইজন ৰাতিপুৱাৰ পৰা ইয়ালৈ ৰৈ ৰৈ মানে তিতা কেঁহা লাগি গ'ল এতিয়া কিন্তু সি নিজে গাড়ী লৈ আহিছে আকৌ কিন্তু আমাক নানিলেহি কিবা এটা ক কেলে কৰিলে নহয় মইতো ব্যস্ত আছিলো ন মানে কৈছিলো আহিম বুলি খালি অকমান সময় মাজতে কিবা এটা হৈ গ'ল আমাৰোতো প্লেন থাকে ন কিবা কিবি তোৰ কাৰণে মই এতিয়া ভাইটিক নিব নোৱাৰিলো এতিয়া মই ঘৰত যে গালি খামগে ক নলবিচোন ফাইনেলি এতিয়া আমি খানা টেবুলত বহিছোঁ আৰু দেই খাব লৈছোঁ এয়া মালিকনী আহিলে এইজনে পুৰা ধুনীয়াকৈ মাংস বনাইছে আজি ধুনীয়াকৈ খোৱাহে কথা আৰু দেই এতিয়া আকৌ বিয়াতে খাবহি মই ডাইৰেক্ট বাৰু আমি এতিয়া খাই মেলি ওচৰতে থকা বুদ্ধ বিহাৰটোলৈ ফুৰিবলৈ বুলি আহিছোঁ এই বুদ্ধ বিহাৰটো লগৰজনীৰ ঘৰৰ পৰা নিচেই কাষতে হয় ইহঁতৰ ঠাইখনৰ নাম হৈছে চলাপথাৰ শ্যামগাঁও গতিকে এই বিহাৰটোকো চলাপথাৰ বুদ্ধ বিহাৰ বুলিয়ে কোৱা হয় বৰ আটমটুকাৰিকৈ ৰাখিছে বিহাৰটো সোমালেই একদম মন প্ৰাণ একদম শীতল হৈ লাগি যাব এয়া দেখিছেনে কিমান পৰিপাটিকৈ ৰাখিছে গোটেইবোৰ বস্তু কোৰিয়াৰ পৰা দিছে সাউথ কোৰিয়া বুজি পোৱা নাই কি লেংগুৱেজত লিখা আছে এইটো সাউথ কোৰিয়াৰ লেংগুৱেজত লিখা আছে গোটেই বুদ্ধ বিহাৰটো এটা চিনেমেটিক ভিডিঅ' লৈ মই আপোনালোকলৈ আগবঢ়ালোঁ আশা কৰোঁ আপোনালোকে গোটেই ভিডিঅ'টো চাই পিনে ভাল পাব
পইচা ওজত কৰিছিলে গছজোপা তাৰে হেৰি হয় অঁ কোন জোপা এইজোপা তাৰে অংশ এতিয়াও মৰা নাই মানে তাৰ সেই পুলি পোখাবোৰ মানে এইবোৰে গুটিবোৰে এনেকৈ থাকি সেইজোপাই আছে মানে সেইখিনি চব গেষ্ট হাউচ ধুনীয়াকৈ থকাৰ ব্যৱস্থা আছে মানে ইয়াত নাই এতিয়া নহয় বহুত দিনৰ কথা আছিলে পাহৰি আমি এতিয়া লগৰজনীৰ ঘৰৰ পৰা ওলাই আহিলোঁ ৰাতি হৈ গ'ল বৰ্তমান আজিৰ দিনটো বৰ বেছি এটা ব্লগ নকৰিলোঁ সিহঁতৰ ঘৰত কাৰণ বহুত দিনৰ মূৰত আমি কেইটা লগ হৈছোঁ বিয়াৰ কথাও পাতিলোঁ তাই কেতিয়া বিয়া কি কেতিয়া ডেট লৈছে আৰু আজি যিহেতু আমাৰ সিহঁতৰ ঘৰলৈ অহা অলপ দেৰি হ'ল ভাইটিও যোৰহাটৰ পৰা আহি আছিলে তাকো মই পিক আপ কৰিব নোৱাৰিলোঁ সি অটতে গুচি গ'লগৈ এতিয়া ঘৰ গৈ আছোঁ মই আৰু আজিৰ ব্লগটো মই ইয়াতে সামৰি দিও ভাবিছোঁ কিমান দীঘল হ'ল একচুৱেলি মই চোৱাই নাই এডিটিং কৰিলেহে গম পাম যদি মোৰ ভিডিঅ'টো আজি চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব বাই বাই